নমস্কাৰ বাইদেউ। নমস্কাৰ। জয়তে মই আমাৰ ফেচবুক পেজ মনোৰম অসমলৈ আপোনাক স্বাগতম জনাইছো। হয়। আৰু আপুনি এইবাৰ যেহেতু ধেমাজি জিলাৰ পৰা শিল্পী পেঞ্চন লাভ কৰিছে, গতিকে আমাৰ পেজৰ তৰফৰ পৰা আপোনালৈ অভিনন্দন জ্ঞাপন কৰিছো। আপোনাৰ এই হেৰি লৈ পেলাই মানে আপোনাৰ পুৰস্কাৰটো লৈ কেনে ধৰণৰ অনুভৱ হৈছে অকণমান ব্যক্ত কৰিব নেকি? এই শিল্পী পেঞ্চনটো পাই মই বহুত মানে আনন্দিত হৈ গৈছো। এইটো মোৰ আশাৰ আছিল, কাৰণ মই দুবাৰকৈ এককালীন শিল্পী সাহায্য পাইছো। মই অকণো সন্তোষ হোৱা নাছিলো। গোটেই পাছৰ জীৱনটোলৈ যদি মই উভতি চাওঁ, তেতিয়াহ'লে মই একেবাৰে ল'ৰালি কালৰ পৰা যিমানখিনি সংস্কৃতি ফিল্ডখনত মই ঘূৰি ফুৰিছো, সেই অনুপাতে মোৰ মনটো শান্তি লগা নাছিলে। আৰু আজি শিল্পী পেঞ্চন অসম চৰকাৰে স্বীকৃত কৰাত মই বৰ প্ৰশস্তি পাইছো। মই বৰ শান্তিৰে মানে আনন্দৰে মানে পাৰ কৰিব পাৰিম বুলি ভাবিছো জীৱনটো। যি কি নহওক আমি জানিছো যে আপুনি তেনেই সৰুৰ পৰা নাটক, অভিনয়, বিহু এইবিলাক বিভিন্ন ধৰণৰ সংস্কৃতি জগতখনত জড়িত হৈ আছিলে। আপুনি কেনেধৰণে আৰম্ভ কৰিছিলে, কিমান সৰুৰ পৰা আপুনি আৰম্ভ কৰিছিলে? মই LP স্কুলৰ প্ৰথম শ্ৰেণীত পঢ়ি থাকোঁতে গুৰু দক্ষিণা বুলি এখন নাটক কৰিছিলো, অকল ছোৱালী। আৰু এই নাটকখনক পৰিচালনা কৰিছিলে মোৰ ককাইদেউ স্বৰ্গীয় টংকেশ্বৰ গগৈ। সেই নাটকখনত মই চঞ্চলা চৰিত্ৰটো ৰূপায়ণ কৰিছিলো। আৰু আজিও মোৰ মনত আছে, সেই নাটকখন মই এনেকুৱা ধৰণকে চৰিত্ৰটো এনেধৰণে ৰূপায়ণ কৰিছিলো, যাৰ দৰ্শকৰ মাজৰ পৰা তেতিয়াই মোক দুজন মানুহে, এতিয়া তেওঁলোক ঢুকাইছে, দুজন মানুহে মোক 5 টকা 10 টকা মোৰ চোলাত পিন মাৰি দিছিলে। মই যে কিমান আনন্দিত হৈছিলো সেই সময়তে, আৰু মোৰ সেইটো এটা প্ৰথম প্ৰেৰণা। তাৰ পাছতে আমাৰ গাঁওখনত, কোৱাফলা গাঁওখনত মাঘী মেলা পাতিছিলে। বীৰেন গগৈ নাম শুনিছে, মোৰ বৰদেউতা স্বৰ্গীয় বীৰেন গগৈ নেতৃত্বত টংকেশ্বৰ গগৈ, স্বৰ্গীয় অমিত গগৈ, তেওঁলোকে মানে মাঘী মেলা আয়োজন কৰিলে। আৰু সেই আয়োজন কৰাত বীৰেন গগৈয়ে ধেমাজিত যিটো প্ৰজেক্ট হৈছিলে, তেতিয়া ব্লক ডেভেলপমেণ্ট, তেতিয়া প্ৰজেক্ট অফিচ আছিলে, তাতে ৰমেশ মোহন কুলিয়ে প্ৰজেক্ট অফিচাৰ হৈ আহিছিলে। মই সৰু, তাত মই এটা কৃষ্ণ নৃত্য দিছিলো। মোৰ লগতে এজনী আছিলে, তাই মানে গাব নাজানে, সেই ৰাধে কলানো বুলিবা মোক সেইটো গাই গাই মই নাচিছিলো। আৰু পুৰা কৃষ্ণ ড্ৰেছটো পিন্ধি লৈছিলো। সেয়া তেখেতে মোক কেমেৰাৰ ফটো মাৰি লৈ গ'ল। আৰু ফটো মাৰি লৈ গৈ মোক, মই তেতিয়া 4ৰ্থ শ্ৰেণীত আছিলো, তৃতীয় শ্ৰেণীত আছিলো বোলা। তেওঁ মোক ফটোটো দি পঠোৱাৰ পাছত নিজকে দেখি মই আচৰিত হৈছিলো, আনন্দত মই বিভোৰ হৈ পৰিছিলো। গোটেই ৰাতি ফটোখন বুকুতে লৈ হৈ পৰিছিলো। তেতিয়া মই ভাবিছিলো, ইছৰাম, এই নাচ গান কৰি থাকিলে এনেকুৱাকে ধেৰ ফটো ডাঙৰ হলে উঠিব পাৰিম, হেঁপাহ আছিলে সৰু ছোৱালী হিচাপে। আৰু যেতিয়া হাইস্কুললৈ আহিলো, তেতিয়া মোৰ আকস্মিক বক্তৃতাত কেমেৰা পৰিছিলে। মই গোটেই কথাখিনি কোৱাৰ কাৰণে মই তেতিয়া আকস্মিক বক্তৃতাটো ফাৰ্ষ্ট পাইছিলো। আৰু এইধৰণে মোৰ যাত্ৰা আৰম্ভ হৈছিল। তাৰ পাছত লাহে লাহে বিভিন্ন ঠাইত নাচ গান কৰিবলৈ ধৰিলো। আৰু ব্লকত এতিয়া ব্লক, তেতিয়া প্ৰজেক্ট অফিচত কিবা এটা অনুষ্ঠান পাতিছিলে। মোক আৰু দিব্য বাইদেউ বোলা, মোৰ দেউতা আৰু আমাৰ গাঁৱৰে এজন লীলাকৰ সংস্কৃতিবান মানুহ, বৰ সংস্কৃতিপ্ৰিয়, তেখেতলোকে আমাক বুকুচা কৰি, পানী বোকাখিনি বুকুচা কৰি আনি পেলাই ইয়াত নচোৱাছিলেহি। আৰু সেই নাচিছিল পালো। তেতিয়া চাকৰি কৰিবলৈ অহা বাহিৰৰ মানুহবিলাকে যেতিয়া খুব হাত চাপৰি বজাই সমৰ্থন কৰি মৰম কৰিছে, তেতিয়া ভাবিলো যে সঁচাকে এই জগতখনত মানে বেলেগ আদৰ মানুহৰ পৰা পাব পাৰি। তেতিয়াই ভাবি ললো যে সংস্কৃতি জগতখনত, তেতিয়া বুজাও নাছিলো। ইতিমধ্যে মোক টংকেশ্বৰ গগৈয়ে বহুত সহায় কৰি দিলে। আৰু তেখেতৰ জৰিয়তে আমি আকৌ ছোৱালীবিলাকে নাটক কৰিছো। নাটক কৰি নাটকৰ মাজেদি নাচ গান কৰিছো, মইনা পাৰিজাত কৰিছো। উমেশ চেতিয়াই গৈ সেই সময়তে মইনা পাৰিজাত খুলি দিলে। নাচ গান বুলি ক'লে মই পগলা নিচিনা হৈ গৈছিলো। ধান দাওঁতে, ভুই ৰুওঁতে, ধান মাৰোঁতে, ধান মাৰি থাকোঁতে বেইখনতে মানে ধৰি লৈ পেলাই কেতিয়াবা গাই চিঞৰি গায়। এতিয়া ল'ৰা ছোৱালীবিলাকে ৰিহাৰ্চেল কৰিবলৈ মানে আখৰা কৰা বুলি ক'লে বৰ টান পায়। তেতিয়া আমি ইঘৰৰ পৰা সিঘৰলৈ যাওঁতে কাম কৰি থাকোঁতে গাইছিলো। তাৰপিছতে পথাৰত ডাঙৰখিনি গাভৰুখিনিয়ে বাইদেউহঁতে বিহু কৰেগৈ, আমি সৰু ছোৱালীখিনিয়ে কৰিছিলো। মই এটা গ্ৰুপ কৰি লৈছিলো, আমি গোটেইখিনি একেলগে বিহু কৰিবলৈ যাওঁ।
সিহঁতক চাই চাই অকণ আঁতৰতে নাচো বাগো আৰু কেতিয়াবা টাকুৰিটো লৈ যাওঁ সূতা কাটো এই ধৰণে মানে বিহুৰ লগতো মই বৰ ব্যাকুল হৈ পৰিলো তেতিয়া মই এটা কথা মনত ৰাখিছিলো যে বিহু নামবোৰ মোৰ ইমান জলদি মনত থাকে কিয় আৰু সুৰবিলাক ইমান জলদি মনত থাকে কিয় তেওঁলোকে গাই দিয়াৰ পাছতে মই আকৌ গাওঁ মই ভাওনা সংস্কৃতিৰ প্ৰতি বৰ আকৰ্ষিত হৈ পৰিছিলো ভাওনা বুলি ক'লে একদম পাছদিনাখন ভাওনা সংস্কৃতিক মই ৰূপক তালক পানেশ্বৰী খেদা একদম সাংঘাতিক ভাল পাইছিলো এই যে ৰোমাঞ্চ আছে এইবিলাকৰ মাজেদি মই আগবাঢ়ি আহিছিলো তাৰপিছত কলেজত পঢ়িলো তেতিয়া ধেমাজিত লেখক শিবিৰ হৈছিলে নাটক কৰিছো আৰু সাংস্কৃতিক অনুষ্ঠানত মই আলক্ষ্য এখন লিখি মেলি কৰিছো যেতিয়া আন্দোলনৰ সময়তো মই আলক্ষ্য অসম আন্দোলনৰ সময়ত মই এখন নাটক কৰি আলক্ষ্য কৰিছো সেইখনৰ মই পুৰস্কাৰো পাইছো এনেকুৱা এই ধৰণে মানুহবিলাকে মৰম কৰিছে আৰু সেই মৰমতে মই আগবাঢ়ি গৈ থাকিলো আৰু মই পাছলৈ উভতিছিলো বিহু বিষয়ে কওক বিহুত আপুনি সৰুৰ পৰা একদম বিহু বলিয়া বিহুতে সাংঘাতিক বলিয়া আৰু বিহু বিষয়ত কি ক'ম ধান নিয়াবলৈ যাওঁ খুব দীঘলকে চিঞৰি চিঞৰি নাম গাই বিহু নামবোৰ গাই থাকো বতাহ মাৰি থাকে স্কুলৰ পৰা গৈও যাওঁ ধান নিয়াবলৈ আৰু ধাননিৰ মাজত মানে নিজৰ মনৰ ভাৱো প্ৰকাশ কৰি তেতিয়া গাওঁ কিন্তু নিজে যি আহে মনলৈ তাকে এতিয়া তেনেকে ডেকা ল'ৰাবিলাকে ছোৱালী এজনী দেখিলে বিহুৰীয়া গীতবোৰ যে গাইছে নিজৰ মনৰ কথা তেনেকুৱাকে নিজৰ মনৰ কথাও গাওঁ আৰু পুৰণা যিমানবোৰ আছিলে নাম শিকিছিলো সেইখিনি খুব ঘূৰাই ঘূৰাই গাই থাকো ৰুবলৈ যাওঁতেও গাওঁ আৰু ধান নিয়াবলৈ যাওঁতেও গাওঁ আৰু মই আহু ধান দাইছো আহু ধানত পানী একঁকাল পানীতো আহু ধান দাইছো তেতিয়া কুটুম চৰাই যেতিয়া কুটুম কুটুম কৰে সেই কুটুম চৰাইৰ লগত সুৰ মিলাই যেতিয়া দীঘলীয়াকে বিহু নাম গাওঁ কি যে ভাল লাগে আৰু টঙিত বহি যেতিয়া মাছে উজানি ভাতজনী কৰি থকা চাওঁ কি যে ভাল লাগে এনেই মানে বিহু নাম হুৰ হুৰকে আহি আৰু নিজেও নিজৰ মনৰ কথাবোৰ গাওঁ তেতিয়া গাভৰু হৈছোতো তাৰপিছত আপুনিতো অসমৰ বিভিন্ন মঞ্চত বিহু মাৰিছে এনে আপুনি কেনেধৰণে কলৈ গৈছিলে মই অসম সাহিত্য সভাৰ মঞ্চত মই 3বাৰ ধেমাজিৰ পৰা বিহু লৈ গৈছো গ্ৰুপ বিহু এটা মুকলি বিহু কৰো আমি হুঁচৰি নকৰো ছোৱালী নাছিল এতিয়া হুঁচৰি ছোৱালী অহা ঠাই নাই আৰু মুকলি বিহু কৰো চিধা মানে এতিয়া যে বিহু সুৰক্ষাই কৈছে যে বিহু নাচনি আগে ছোৱালী আগে প্ৰৱেশ কৰোঁতে বুলি দুটা মঞ্চ আছে না প্ৰথম গৈ পেলাই মই লিড লওঁ মই প্ৰথম নাম এষাৰ গাই নাচি দিয়াৰ লগে লগে ঢোলে আৰু নাচনী ছোৱালী ওলাই যায় সেই ধৰণে মই 3বাৰ কৰিছো আৰু পাছত বিহু যোৱা মোৰ কেন্দ্ৰীয় বিহু হিচাপে মই ধেমাজি কেন্দ্ৰীয় বিহু হিচাপে গঠন কৰিছিলো প্ৰায় 17-18টা 8জনীমান নাচনী আছিলে সেই নাচনীবিলাকক লৈ মই যেতিয়া সময়মতে পায় বিহুত নিমন্ত্ৰণ কৰে আৰু এদিনলৈ গৈ আমাক 3 দিনলৈকে ৰাখি পাইছে টেঙাখাটত 3 দিন ৰাখি দিলে ডিব্ৰুগড়ত মই জৰ্জ হাইস্কুলৰ মানে ৰূপালী জয়ন্তীত গৈছো নাচিবলৈ মানে বিহু গাওঁতে মানুহে গোটেই দৰ্শক নাচি দিবলৈ ধৰিলে আৰু আমাক ৰাখি দিলে আকৌ এদিন গাবলৈ দিলে আৰু মইতো খুব ভালেই পাওঁ আৰু একদম বিহু যিমানে মানুহে নাচে সিমানে মোৰ নাচনা আহি যায় তাৰপিছতে এইফালে আপুনি ভটিয়াই পেলাই মই ট্ৰেইনখনত যিজন TTC আমাৰ ধেমাজিৰ পৰা ৰঙাপাৰালৈ যায় সেই TTC জনক আমি ভিন্দু পাতি ললো আৰু তেওঁ মানে টিকেটটো কৰোৱে চাকৰি কৰাটো মইহে আছিলো বাকী ল'ৰাবিলাকতো পঢ়ি থকা ল'ৰা উপাৰ্জন নাছিলে টিকেট কেইটামান মানে 15টা মান কৰো 15টা মান আমি 16-18টা যাওঁ 3-4টা নকৰো ভিন্দু বুলি তেওঁ আমাৰ ওচৰলৈ অহাৰ লগে লগে তেখেতক জুই ভিন্দুকে বিয়া নাম গাবলৈ লাগি যাওঁ আৰু তেওঁ শেষত গৈ এবাৰ তেওঁ ঘৰ নি আমাক গোটেই চাহ খুৱাইছে গোটেই দিনটো আৰু ষ্ট্ৰাইক হৈ আছিলে ট্ৰেইনৰ তেওঁ আমাক সুবিধা কৰিলে আমি ৰঙাপাৰাতে থাকিছো এই ধৰণে গৈ বঙাইগাঁৱলৈ গলো ধেমাজিৰ এজন ডক্তৰ আছিলে পৱন দেৱী বুলি কয় তেওঁ আমাক মাতিলে বঙাইগাঁৱলৈ গলো বঙাইগাঁৱৰ পৰা গৈ শ্যামপুৰ পালোগৈ বিহু কৰি আমি এদিনত আহিব নোৱাৰিলো ৰাইজে এৰি নিদিলে ওচৰত কেইবাখনো বিতুলি মাৰি থৈ আহিছো আমাক তেতিয়া খোৱা বোৱা আৰু মাননি এটা দিয়ে একো নালাগে আমাক নাচিবলৈ পালেই হয়
পইচা পাতিৰ কোনো কথা নাই তাৰপিছত হাইলাকান্দিলৈ গ'লো হাইলাকান্দিত বিহু মাৰিলোঁ আমাক বহুত পইচা দিছে খোৱা বোৱা বাদেও হাইলাকান্দিত বিহু মাৰি আহিলোঁ এনেকৈ ৰঙিয়া ৰঙাপাৰা গুৱাহাটী লতাশিল ৰাজগড় চবতে বিহু মাৰিছোঁ ৰাজগড়ত বিহু মাৰিছোঁ লতাশিলত মাৰিছোঁ দুবাৰকৈ গৈছোঁ লতাশিলত 3বাৰ গৈছোঁ এবাৰ বিদায়ত গৈছোঁ আৰু তাত চান্দমাৰি এইবিলাক চবতে বিহু মাৰিছোঁ ধেমাজি বিহু যোৱা ভাল বুলি মানুহে দৰ্শকে হাত চাপৰি মাৰিলে আমাৰ বৰ ফুৰিত মন এটা আহি যায় সেইটোৱে আৰু লতাশিলততো ফাৰ্ষ্ট পাই আহিছে ধেমাজিয়ে 2বাৰ 3বাৰ আকৌ ধন্য বুঢ়াগোহাঁইতো হেৰিয়ে পাই আহিছে বিহুতিয়ে পাই আহিছে গতিকে লতাশিল ফিল্ডখনত আমাৰ ধেমাজি বিহুৱে যথেষ্ট মানে অৰিহণা মানুহৰ মৰম পাইছে সাদৰ পাইছে আৰু লতাশিললৈ মই 2বাৰকৈ বিচাৰ কৰিবলৈ গৈছোঁ এটা লতাশিলৰ লগত আমাৰ এটা সম্পৰ্ক হৈ পৰিছে আৰু সেই গোটেই সম্পৰ্কটো ৰক্ষা কৰোঁতে এজনেই মানুহ আছিলে মুক্তাউদ্দিন আহমেদ বুলি এজন ছিনিয়ৰ অডিটৰ আছিলে তেওঁ লতাশিলৰ সন্দিকৈ হোষ্টেলৰ পাছফালতে তেওঁ ঘৰ লতাশিলৰ ওচৰতে তেওঁৱে যোগাযোগ কৰি লৈ গ'ল মই প্ৰথম বছৰ যাব নোৱাৰিলোঁ বিহু বিশেষ মানে অফিচত চাকৰি সোমাইছোঁ মই নগ'লোঁ তৃতীয় বছৰ মই এনেকৈ গৈ আছোঁ 2বাৰ 3বাৰ মাৰিছিলোঁ আৰু এইফালেদি অৰুণাচল পাছিঘাট এনেকৈ গৈছোঁ এইফালে উজনি অসমেদি শিৱসাগৰ নহয় মৰাণ ডিব্ৰুগড় দুলীয়াজান আৰু শিৱসাগৰ ছাইডতো গৈছোঁ মোৰ পাহৰি গৈছোঁ ইমানবোৰ কথা মোৰ মনত নাইকিয়া হৈ গৈছে বাৰু যি কি নহওক এতিয়াতো আপুনি বিহু সুৰক্ষা সমিতি এগৰাকী মানে জন্মকালৰ পৰা লগ্নৰ পৰা আপুনি আছে কৰ্ণধাৰ সমিতিৰ অধ্যক্ষ সদস্য এতিয়া আমি শেহতীয়াকৈ গম পাইছোঁ যে লোক সংস্কৃতি অধ্যয়ন আৰু গৱেষণা কেন্দ্ৰ এই সমিতিৰ অধীনত বিভিন্ন জেগা অসমৰ বিভিন্ন জিলাত খুলিবলৈ লৈছে গতিকে এই কেন্দ্ৰবিলাকৰ মানে যোগেদি আমি কেনেকুৱা ধৰণৰ উপকৃত হয় বিহু ঐশ্বৰিক বিষয় হিচাপে যেতিয়া উচ্চ মাধ্যমিকত সোমাইছে এই ঐশ্বৰিক বিষয়টো লোৱা ছাত্ৰ ছাত্ৰীৰ অভাৱ নহ'ব বুলি ভাবোঁ আৰু এই ছাত্ৰ ছাত্ৰীসকলে যেতিয়া অধ্যয়ন কৰিবলৈ ল'ব প্ৰকৃততে বিহুটো কি আছিলে কেনেকুৱা আছিলে ইতিহাস উৎপত্তি তাৰ হুঁচৰি মুকলি বিহু বা গাভৰু বিহু এই 3টা বিহুৰ মাধ্যমেদি অসমীয়া জাতিটোৱে কিহৰ লগত ইমান সম্পৰ্ক হৈ ইমান জনসাধাৰণৰ মন প্ৰাণ টানি ধৰিছে এই কথাখিনি অকল পাঠ্যপুথিত পঢ়িলেই জানো মানুহ উপকৃত হ'ব বাহিৰৰ পৰা অহা মানুহে যেতিয়া এই ছাবজেক্টত সোমাব তেতিয়া বাহিৰৰ পৰা অহা মানুহে বিহু সম্পৰ্কত জানিবলৈ বিচাৰিলে আমাৰ অধ্যয়ন আৰু গৱেষণা কেন্দ্ৰ এটা থাকিলে তাত নৱপ্ৰজন্মই ঢোল ঢাল পেঁপা গগনা বাঁহী এইবিলাকৰ মিউজিয়াম হিচাপে আমি ৰাখিব পাৰিলে চাব পাৰিব আৰু আমি স্কুল পৰ্যায়ত কৰিবলৈ চাবলৈ গ'লে আমি প্ৰথমৰ পৰাই শুদ্ধভাৱে বিহু অনুশীলন কৰাব পৰাকৈ আমি অধ্যয়ন কেন্দ্ৰ কৰিব লাগিব আৰু অধ্যয়ন কেন্দ্ৰৰ মাজেদিয়ে আমাৰ যেতিয়া পৰীক্ষালৈ লাহে লাহে হাইস্কুল পৰ্যায়ৰ পৰা যদি যায় হাইস্কুল পৰ্যায়লৈ যদি হৈ যায় তেতিয়াহ'লে সকলোৱে বিহুটোক হৃদয়ত মানে ভৰাই ল'ব যে বিহু আমাৰ প্ৰাণ জাতি মান তেতিয়া আমাৰ সংস্কৃতি আগবাঢ়ি যাব আৰু অসমীয়া জাতি সকলোখিনি কৃষ্টি আৰু সংস্কৃতি ৰক্ষা কৰিব কাৰণ বিহুৰ লগত কৃষ্টি এনেকুৱাকৈ সাঙুৰ খাই আছে আৰু লোকাচাৰবোৰ আছে এই লোকাচাৰবিলাক কৃষ্টিৰ মাজেদি লোকাচাৰ মাজেদি সংস্কৃতি আৰু এই পৰম্পৰাটোৰ কাৰণে আজি ইমান জনপ্ৰিয় হৈ আছে চমুকৈ কৈছোঁ তাৰপিছতে এতিয়াতো আপুনি ধৰক বিভিন্ন সময়ত বঁটা বাহন পাইছে কিতাপো আপোনাৰ ওপৰত ওলাইছে এখন এতিয়া ভৱিষ্যতে আপুনি কেনেধৰণৰ পৰিকল্পনা কৰিছে ধৰক সাংস্কৃতিক দিশত মই এই ক্ষেত্ৰত ক'ব লাগিব যে অসমৰ লেখিকা সমাৰোহ সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে মোক যথেষ্ট মৰম কৰি আইডিয়েল বঁটা দিছে বিহু সুৰক্ষা সমিতিয়ে 10 বছৰীয়া বিপ্লৱ নীৰৱ বিপ্লৱ যাত্ৰা এই যাত্ৰাত সৰ্বোচ্চ সন্মানীয় বঁটা অভিধায়ী বঁটা লোকশিল্পী বঁটা প্ৰদান কৰিছে আৰু
অসম সাংস্কৃতিক মহাসভাই মোক জীৱন যোৱা সাধনা বঁটা প্ৰদান কৰিছে আৰু কবি মঞ্চই মোক জীৱন যোৱা সাধনা কবি হিচাপে বঁটা প্ৰদান কৰিছে। বিভিন্ন বঁটা বাহন পাইছোঁ যদিও মই আশা কৰিছিলোঁ শিল্পী বঁটা পোৱা আৰু আজি সেইটো শেহতীয়াকৈ সেইটো সফল হ'লোঁ। কিয়নো মই সেই ফটোখন দেখিয়েই সেই নাটক কৰোঁতে পুৰস্কাৰ পোৱাৰ যিটো প্ৰেৰণা পাইছিলোঁ, তেতিয়া মই ভাবিছিলোঁ যে শিল্পীসকলক মানুহে খুব মৰম কৰে আৰু মই মৰম পাবলৈ যিমান পাৰোঁ আগলৈ চাই গৈ আছিলোঁ, পাছলৈ উভতিছোঁ। বহু সংঘাত মই পাৰ কৰিও আগলৈ গৈছোঁ আৰু এতিয়া ভৱিষ্যতে মই ভাবিছোঁ যে পৰাপক্ষত মই নিজাববীয়াকৈ কাম কৰিম। ইউটিউবত মই বিহু পুৰণা নাম, যাত্ৰাম, সুৰ এই সকলোবিলাক মই হিচাপে থৈ যাব বিচাৰোঁ। নৱপ্ৰজন্মৰ প্ৰয়োজন হ'লে তাত সুৰ বা সংগীত যিকোনো মানে সংগীত হিচাপে লৈ তাক যদি কিবা পৰম্পৰাগত ৰক্ষা কৰি যদি তেওঁলোকে উন্নত কৰিব পাৰে, কৰিব, মোৰ আপত্তি নাই। আৰু অসমৰ লোক সংস্কৃতিটোৱে মই বিয়ানাম, আইনাম, লক্ষ্মী সভাৰ নাম, দিহানাম এই সকলো নামবোৰ মই ইউটিউবতে মোৰ নিজা চেনেলত মই সংৰক্ষিত কৰি থৈ যাবলৈ পৰিকল্পনা কৰি আছোঁ। খুব ভাল কথা। আৰু ইতিমধ্যে মই কৰিছোঁ, ৰাইজৰ পৰা সহায় পাইছোঁ। মই কিমান লাখ মানুহে মোৰ ভিডিঅ'টো চাইছে মই তালৈ ভক্ষেপ কৰা নাই। মই এটাই ভক্ষেপ কৰিছোঁ, যেতিয়া স্কুল পৰ্যায়ত বা কলেজ পৰ্যায়ত, ইউনিভাৰ্চিটি পৰ্যায়ত বিহুটো সোমাই পৰিব, ছাবজেক্ট হিচাপে ল'ৰাই পঢ়িবলৈ ল'ব, তেতিয়া পুৰণা সুৰ, পুৰণা নাম, পুৰণা ৰীতি নীতি কেনেধৰণৰ আছিলে, জাত নাম পুৰণাবিলাক চবেই বিচাৰিব। সেইকাৰণে মই থৈ যাবলৈ বিচাৰিছোঁ। এইটো এটা মোৰ এটা কোনোবাই গৱেষণাও কৰিব পাৰে এইবিলাকক লৈ। এতিয়া যিখিনি মানুহে পুৰণা বিহু কৰি আছিলে, প্ৰায়খিনি মানুহে অৱসৰ কৰিছে, কিছুমানে ইয়াৰ পৰা বিদায়ো লৈ গৈছে। নতুন চামে এতিয়া আগবাঢ়ি আহিছে বিহু সুৰক্ষা দিবলৈ। তেওঁলোকে হয়তো চৰ্চা এনেকুৱা ধৰণৰ নাথাকিবও পাৰে। সেইকাৰণে মই এইটোৱেই মোৰ কাম বুলি ভাবিছোঁ আৰু ভৱিষ্যতে মোৰ নিজাববীয়াকৈ এটা পৰিকল্পনা আছে, এতিয়া নকওঁ দিয়ক, কৰিব নোৱাৰিব পাৰোঁ। যিহেতু এতিয়া বিহু বতৰ নহয়, আমি এদিন বেলেগকে বিহু মানে গোটেই হেৰি লৈ বহি পিনি, কিন্তু আপুনি খুব সুন্দৰ আইনাম গাইছিলে, বিয়া নাম গাইছিলে, গতিকে অকমান বিয়া নামৰ সুৰ অকণমান দিব। গুণগুণাই ভাল পালো। ঠিক আছে, বিয়া নাম এষাৰকে গাওঁ। তোলনি বিয়াবিলাকত তেতিয়া কনাই লয় আৰু তোলনি বিয়াবিলাকো এটা সাংস্কৃতিক থলী যে যিটো এতিয়াও মানুহে কৰি আছে আৰু অতীতৰ পৰা চলি অহা তোলনি বিয়াৰো সাংস্কৃতিক থলী। কাৰণ তাতে গোটেই মহিলাৰ মাজত মানে বিহু কোৱা হয়, তোলনি লোৱা, পিঠা সনা হয়, ফূৰ্তি কৰা হয় আৰু তাৰ মাজতে বিয়া নামটো গায়েই আৰু বিহু নামো কৰি পেলাই নাচি বাগি মানে কনাই লোৱা যিটো আমোদ, সেই আমোদত মানে সংস্কৃতিক প্ৰকাশো হয়। সেইবিলাক মোৰ মাজেদিয়ে ময়ো ডাঙৰ হৈ আহিছোঁ, মই খুব ভাল পাওঁ। এতিয়া পুৰণা বিয়ানাম এষাৰ গাইছোঁ। আবেলি বেলিকানাদি কনাই নুলিয়াবা, ইলাচিও জয় চিলাই থাপে মাৰি নিব, চিলাই থাপে মাৰিও নাদি মদাৰত তুলিব, ইলাচিও জয় বুঢ়ী মাক বাউলি হ'ব, এজনী বুঢ়ী মাক নাদি লেৰেলিছে পেটি, ইলাচিও জয় এজনী বুঢ়ী মাকলি, এজনী বুঢ়ী মাকে
ইলাচিয় দৈ পেলাইছে শিকিয়া ঢলি। কিমান পুৰণা চাওকচোন, হয়। আধলি আৰু শিকিয়া ঢলি, চলি দিনৰ- থাকোঁতে গোৱা নাম। হয়। ঠিক আছে। বাৰু ভাল লাগিলে বহুত। শেষত এই আপুনি যিহেতু আহোম সম্প্ৰদায়ৰ পৰা আহিছে, স্বপ্নমৰ বিষয়ে বহুতে জানে বহুতে নাজানেও, বহুত দীঘলীয়া কথা বহুত এটা দীঘলীয়া। কৈছে। হয় পাছে কোৱা ভাল হ'ব নেকি? হৈছে কম, কিন্তু এই গাঠিয়ন শুনোতে সেইটো চকলং পাতে গাঠিয়ন শুনে নহয় নে? এই গাঠিয়ন শুনোতে আৰু বিয়া ৰঙাই নহয়, তাৰ এষাৰ মাত্ৰ আমাৰ দৰ্শকৰ কাৰণে গাই দিম। আগাপচা হ'ব দেই, মোৰ কে লোৱা নাই নহয়। হয়। আধি পাৰিবলৈ ৰামে হৰি লাগে কি ৰামে হৰি আমাৰে ৰামচন্দ্ৰ সুধা ৰামে হৰি আমাৰে ৰামচন্দ্ৰ সুধা। ৰামচন্দ্ৰ ককায়েকে ৰামে হৰি গাঠিয়ন বিচাৰি ৰামে হৰি উজনি ৰাজ্যলৈ যায় ৰামে হৰি উজনি ৰাজ্যলৈ যায়। ৰামচন্দ্ৰ কপালত ৰামে হৰি গাঠিয়ন নেপালে ৰামে হৰি গাঠিয়ন বগালে লতা ৰামে হৰি গাঠিয়ন বগালে লতা। বহুত আছে, মই হ'ব বাইদেউ, আগাপচাকে বহুত ধন্যবাদ। এই মনোৰম অসমক আপুনি এইখন সময় দিয়াৰ কাৰণে আপোনাক অশেষ ধন্যবাদ জনাইছো। আগন্তুক দিনবোৰ আপোনাৰ সুখৰ হওক, শান্তিৰ হওক, আৰু ভগৱানে আপোনাক সুন্দৰ জীৱন, দীঘলীয়া জীৱন দিয়ক, একে কামনা কৰি আজিলৈ আপোনাক মই বিদায় দিছো। নমস্কাৰ। বহুত ভাল পাইছো ময়ো আপোনাৰ মনোৰম অসম, হয়, অসমৰ পেজ যাতে জনপ্ৰিয় হওক, মই তাকে কামনা কৰিলো। ধন্যবাদ। নমস্কাৰ।